ভগৱানৰ অৱতাৰ কেইবাৰ হ'ল? এই প্ৰশ্নটো চৌনকজীয়ে চুতজীক সুধিছিলে। ভগৱানৰ অৱতাৰ কিমানবাৰ হ'ল আপোনালোকেও শুনক। নাৰায়ণ নাৰদ হৰি কপিল দেৱ শ্ৰী ৰাম হংস হৰ গ্ৰীব মোহিনী দত্তাতেয় সুখধাম নৰসি বামন ব্যাসজি ঋষভদেৱ কুমাৰ यज्ञ पुरुष धनवंतरी बुद्ध कल्की अवतार प्रथु राजा बड़ा पुनि कृष्ण चंद भगवान परशुराम मत्स्य कमठ पद्म पुराण हे प्रमाण। ভগৱানৰ প্ৰথম অৱতাৰ চনকাদিক, চনক, চনন্দন, সনাতন আৰু সনত কুমাৰ। ভগৱান ব্ৰহ্মাৰ মনৰ পৰা এই পুত্ৰ উৎপন্ন হৈছিলে, সেয়েহে এওঁলোকক মানস পুত্ৰ বুলিও কোৱা হয়। এওঁলোকে ব্ৰহ্মচাৰ্য পালন কৰিলে আৰু ভগৱানৰ চৰণৰ স্মৰণ কৰিলে যে প্ৰভু মই আপোনাৰ চৰণত সদায় যাতে থাকোঁ। ভগৱান নাৰায়ণৰ প্ৰথম অৱতাৰ হ'ল চনকাদিক আৰু ভগৱান নাৰায়ণৰ দ্বিতীয় অৱতাৰ হ'ল বৰাহ আৰু তৃতীয় অৱতাৰ হৈছে নাৰদ। নাৰদে সদায় কীৰ্তন কৰে শ্ৰীমন্নাৰায়ণ নাৰায়ণ। আৰু ভগৱানৰ চতুৰ্থ অৱতাৰ হৈছে নৰনাৰায়ণ। পঞ্চম অৱতাৰত শ্ৰী কপিলদেৱ আহিলে আৰু তেওঁৰ নিজৰ মাকক চাংশাস্ত্ৰৰ জ্ঞান দিছিলে। আৰু 6 নম্বৰ অৱতাৰত দত্তাতেজী আহিছিল, যিয়ে নেকি 24জন গুৰু বনাইছিলে। দত্তাতেজীয়ে কিমান গুৰু বনাইছিলে? 24জন গুৰু বনাইছিলে। পৃথিৱীকো বনাইছিলে, বায়ুকো বনাইছিলে, জুইকো বনাইছিলে, আকাশকো বনাইছিলে, পানী, চন্দ্ৰমা, চৰাই আৰু নাবালিকা ছোৱালী আৰু বেশ্যাকো গুৰু বনাইছিলে দত্তাতেজীয়ে। আৰু এতিয়া আপুনি আচৰিত হৈছে চাগে যে বেশ্যাক গুৰু বনাই কি শিক্ষা পালে, কি শিক্ষা লৈছিলে? তো তাৰ বিষয়ে আপোনালোকক মই অলপমান বুজাই কৈছোঁ, শুনক। এজনী বেশ্যা আছিলে আৰু তেওঁ আজি বহুত ধুনীয়াকৈ সাজিছে কাচিছে আৰু নিজৰ কামত বহি গ'ল। আৰু তাই কি কৰিলে, ঘৰৰ বাহিৰত এটা ডাঙৰ ঘণ্টা লগাই দিলে আৰু তাত লিখি দিলে যে যিয়ে নেকি সকলোতকৈ বেছিকৈ ঘণ্টাটো বজাব তেওঁৱেই মোৰ মানে সকলোতকৈ দামী গ্ৰাহক হ'ব, দামী কাষ্টমাৰ হ'ব। মানে যাৰ লগত বেছিকৈ পইচা আছে তেওঁহে বেছিকৈ ঘণ্টাটো বজাব, সেইবুলি মানে তাই লিখি দিলে বাহিৰত। ৰাতিপুৱাৰ পৰা গধূলিলৈকে বহি থাকিলে সাজি কাচি, কিন্তু কোনো নাহিলে। তেওঁ ভাবিছে যে দিনত কোনো নাহিলে একো কথা নাই, ৰাতিটো আহিব। আৰু ঠিক সেই একেদৰে গোটেই ৰাতিটো গুচি গ'ল আৰু ৰাতিপুৱা 4টা বাজিব হ'ল, এতিয়ালৈকে কোনো নাহিলে। আৰু ৰাতিপুৱা 4টা বজাত সেই ৰাস্তাইদি দত্তাতেজী গৈ আছিলে। তেওঁ বাহিৰত, ঘৰটোৰ বাহিৰত ঘণ্টাটো দেখি ভাবিলে এয়া মন্দিৰ হয় চাগে। তো সেই বেশ্যাৰ ঘৰটোকে দত্তাতেজীয়ে মন্দিৰ বুলি ভাবি, কাৰণ বাহিৰত ঘণ্টাটো লাগি আছিলে, তো তাত গৈ পিনি বাহিৰত ঘণ্টা বজাবলৈ আৰম্ভ কৰি দিলে। ইমানেই ঘণ্টা বজালে যে ইমানেই ঘণ্টা বজালে সেই বেশ্যাগৰাকীয়ে মানে হিচাপ কৰি কৰি শেষ কৰিব নোৱাৰিলে। তেওঁ ভাবিছে যে বহুত দামী গ্ৰাহক আহিছে, বহুত মানে VIP গ্ৰাহক। 1 ঘণ্টা পাৰ হৈ গ'ল কিন্তু তেতিয়ালৈকে ভিতৰত কোনো নগ'ল। তেতিয়া বেশ্যাগৰাকীয়ে ভাবিছে যে 1 ঘণ্টা পাৰ হৈ গ'ল, এতিয়ালৈকে কোনো সোমাই অহা নাই। আৰু বেশ্যাগৰাকীয়ে যেতিয়া বাহিৰত ওলাই দেখিলে তেতিয়া তাত কোনো নাছিলে। তেতিয়া বেশ্যাগৰাকীৰ জ্ঞান হৈ গ'ল যে ৰাম ৰাম, যিমান মই অপেক্ষা পুৰুষৰ কাৰণে কৰিলোঁ, যদি সিমানখিনি মই অপেক্ষা ভগৱানৰ কাৰণে কৰিলোঁ হয় তো ভগৱান নিশ্চয় আহিলে হয়। আৰু সেই দিনাৰ পৰাই তাই সেইবিলাক কাম বন্ধ কৰি ভগৱানৰ চিন্তা, গোবিন্দৰ অপেক্ষাত জীৱনটো সমৰ্পণ কৰি দিলে। আৰু সেই বেশ্যাগৰাকীক ভগৱানৰ প্ৰাপ্তিও হৈছিলে পাছলৈ। আৰু তাইকে দত্তাতেজীয়ে গুৰু বনাইছিলে। আৰু তাইৰ পৰা কি শিকিলে? আশাহি পৰমম দুঃখম নৈৰাশ্যম পৰমম সুখম। মানে সংসাৰৰ মানুহৰ পৰা, লোকৰ পৰা যেতিয়া আপুনি আশা ৰাখিব ন, তেতিয়া আপুনি দুখেই পাব, দুখেই দিব আপোনাক। আৰু আপুনি যেতিয়াই নেকি ভগৱানৰ আশা ৰাখিব তেতিয়া আপুনি সুখেই পাব, সুখেই হ'ব আপোনাৰ। আশা এক ৰাম জি কি দুজি আশা চোৰ দে, নাতা এক ৰাম জি সে দুজা নাতা তোৰ দে। আৰু ভগৱানৰ 7 নম্বৰ অৱতাৰ হ'ল যজ্ঞ ভগৱান। আৰু 8 নম্বৰ অৱতাৰত ঋষভদেৱ। আৰু 9 নম্বৰ অৱতাৰত
প্ৰভু ভগৱান। আৰু 10 নম্বৰ অৱতাৰত মৎস্য অৱতাৰ মানে মাছ, ভগৱানে মাছৰ অৱতাৰো ধাৰণ কৰিছিলে, অৱতাৰো লৈছিলে। ইয়াৰ পৰা ভগৱানে এইটোৱে ক'ব বিচাৰিছে যে সৰ্বম খলবিদম ব্ৰহ্মা, যে মই সকলো ঠাইতে আছোঁ, মাছো ময়ে হয় আৰু কাছও ময়ে হয়। 11 নম্বৰ অৱতাৰ কাশ্যপ মানে কাছৰ অৱতাৰ ধাৰণ কৰিছিলে। 12 নম্বৰ অৱতাৰ ধনৱন্তৰী আৰু 13 নম্বৰ অৱতাৰ ভগৱানে স্ত্ৰী হৈ আহিলে। এবাৰ আমাৰ মাসকলে দুখী হৈ গৈছিলে, মানে স্ত্ৰীসকলে, মহিলাসকলে। তেতিয়া আমাৰ মাসকলে কৈছিলে যে ভগৱান আপুনি কেৱল পুৰুষৰে অৱতাৰ লয়, পুৰুষেই হৈ আহে। কেতিয়াবা যদি আপুনি স্ত্ৰী হয় তেতিয়াহে আপুনি আমাৰ দুখবিলাক বুজি পাব, দুখবিলাক জানিব। আৰু তেতিয়া ভগৱানে স্ত্ৰী হৈ অৱতাৰ লৈছিলে। আৰু ভগৱানৰ অৱতাৰ স্ত্ৰীৰ ৰূপত যিগৰাকী হৈছিলে তেওঁৰ নাম কি আছিলে? মোহিনী, মোহিনী ভগৱান। আৰু 14 নম্বৰ অৱতাৰ হৈছে নৰসিংহ ভগৱান। নৰসিংহ ভগৱান অৱতাৰ প্ৰহ্লাদক উদ্ধাৰ কৰিবৰ কাৰণে হৈছিলে, প্ৰহ্লাদৰ কাৰণে হৈছিলে। 15 নম্বৰ অৱতাৰ ভগৱানৰ বামুণ ভগৱান, ৰাজা বলিৰ কাৰণে হৈছিলে। আৰু 16 নম্বৰ অৱতাৰ ভগৱানে পৰশুৰাম হৈছিলে, মানে পৰশুৰামৰ অৱতাৰ লৈছিলে সহস্ৰ অৰ্জুনক মাৰিবৰ কাৰণে। এই পৰশুৰাম অৱতাৰ ধাৰণ লৈছিলে। আৰু 17 নম্বৰ অৱতাৰ লৈছিলে বেদ ব্যাস। আৰু 18 নম্বৰ অৱতাৰ হৈছিলে ভগৱান শ্ৰীৰাম। আৰু 19 নম্বৰ অৱতাৰ লৈছিলে বলৰাম। আৰু 20 নম্বৰ অৱতাৰ লৈছিলে শ্ৰীকৃষ্ণৰ ৰূপত। আৰু 21 নম্বৰ অৱতাৰ বুদ্ধ অৱতাৰ আছিলে। আৰু 22 নম্বৰ অৱতাৰ হৰি অৱতাৰ। যেতিয়াই নেকি হাতীৰ সেই ভৰিটো ঘঁৰিয়ালে ধৰি ৰাখিছিলে পানীৰ ভিতৰত, তেতিয়া ভগৱানে হৰি অৱতাৰ লৈছিলে। আৰু হৰি অৱতাৰ লৈ সেই হাতীটোৰ ৰক্ষা কৰিছিলে। এয়া 22 নম্বৰ অৱতাৰ আছিলে। আৰু 23 নম্বৰ অৱতাৰ হংস হয়গ্ৰীৱ। আৰু 24 নম্বৰ অৱতাৰ হ'বলৈ গৈ আছে কলিযুগৰ একেবাৰে শেষলৈ। এই 24 অৱতাৰৰ যিয়ে নেকি নাম স্মৰণ কৰে তেওঁৰ হৃদয় শুদ্ধ হৈ যায়। এই নামৰ বহুত ডাঙৰ মহিমা আছে।